গাইজ ৰাতি হ'লহি আৰু ঘৰত আছোঁ এতিয়া বৰ্তমান মই ঘৰত আছোঁ আৰু এতিয়া গা চা ধুই আকৌ আহি গা চা ধুই এতিয়া আকৌ নামঘৰলৈ যাওঁ তো আপোনালোককো লৈ যাওঁ বলক আকৌ তোমাৰ বেয়া লাগিছে কালি সেইটোকে কৈছিলা তুমি কালি ভ্লগটো বৰু থপনাম দেৱ পস্থ প্ৰাণ সখী শুনি শ্ৰীৰাম ইটো চকী ঘণ্টা চলিয়াই থাকে যাব মানুহ আজি ভিডিঅ' ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়ালৈকে বাই বাই আৰু মানে ভিডিঅ'টো ভাগৱত শেষৰ বহুত দিনেই হ'ল আৰু বহুত দিন মানে 3-4দিনমান হৈছে আৰু মই মামাহঁতৰ ঘৰত আছোঁহি তো সেইকাৰণে মানে ব্লগটো ইমান এডিট কৰা নাই আজিকে এডিট কৰিলোঁ তো দি দিম বুলি ভাবিছোঁ তো দি দিওঁ ঠিক আছে তো সেইকাৰণে ইয়াত মই এতিয়া বনাই তাত লগাই দিম তো ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ক'লোৱে তো বাই বাই